নমস্কাৰ সুপ্ৰভাত মই দিনেশ টেংমা ডালো আৰু আজি মই আপোনালোকৰ লগত কেইটামান কথা ক'বলৈ আহিছোঁ কেইটামান প্ৰেক্টিকেল কথা ক'বলৈ আহিছোঁ তো বিষয়টো হ'ল কি যে নতুনে কেতিয়াও পুৰণিৰ দৰে হ'ব নোৱাৰে তো কিয় মই ক'লোঁ যে নতুনে কেতিয়াও পুৰণিৰ দৰে হ'ব নোৱাৰে তো এই কথাটো শুনক ইণ্টাৰেষ্টিং হ'ব তো চাওক নতুনে কেতিয়াও পুৰণিৰ দৰে হ'ব নোৱাৰে সেয়া লাগিলে মানুহ হওক নাইবা বস্তু চাওক আগৰ দিনবোৰ বহুত ভাল আছিলে মানে তেনেকুৱা যিটো সামাজিক বুলি গম পাওঁ আমি যে আগতে না কিবা এনেকুৱা মোবাইল আছিলে না কিবা এনেকুৱা টেকনিকেল বস্তু আছিলে না কিবা ইমান গাড়ী মটৰ আছিলে তো মানে সেই দিনবোৰ বহুত ভাল আছিলে ক'বলৈ গ'লে কিন্তু আজিকালি চাওক কিমান টেকনিকেল আৱিষ্কাৰ হৈছে কিমান মানে আধুনিক মানে যুগত যেনেকুৱা মানে টেকনিকেল কিমান টেকনিকেল বস্তু আৱিষ্কাৰ হৈ আছে কিমান মানে বস্তু তৈয়াৰ হৈ আছে সৃষ্টি হৈ আছে তো যিমানে এইবোৰ বস্তু তৈয়াৰ হৈ আছে সৃষ্টি হৈছে সিমানে মানে দিনবোৰ বেয়া মানুহৰ মানে যিমানে যি বস্তু পালেও যিমানে যি লাগতিয়াল বস্তু পালেও যিমানে টেকনিকেল ওলালেও মানে মানুহৰ মনত শান্তি নাই মানে শান্তি বোলা বস্তু সুখ বোলা বস্তুটো মানে নাই যিমান পালেও বা যিমান টেকনিকেল হ'লেও যিমান যি হ'লেও মানে শান্তি বোলা বস্তুটো নাই কিন্তু আগতে এইবোৰ বস্তু নাছিলে কিন্তু মানুহে তথাপিও মনত বহুত শান্তিত আছিল বহুত সুখত আছিল এইবোৰ বস্তু নথকাৰ কাৰণতো মানে বহুত সুখত আছিল বহুত শান্তিত আছিল কিন্তু আজিকালি গম পায় আপোনালোকে যে মানুহৰ মনত বা মানুহৰ অন্তৰত কেতিয়াও শান্তি নাই সুখ বোলা বস্তুটোৱে নাইকিয়া হৈ গৈছে মানে যিমান টেকনিকেল ওলাল মানে কি ধৰ মানে আমি মানুহে এইবোৰ বস্তু বনোৱা নাই মানুহে আজিৰ দিনত এনেকুৱা আছে যে মানুহে এইবোৰ বস্তু তৈয়াৰ কৰা নাই বা ওলোৱা নাই মেচিনে মানুহক তৈয়াৰ কৰি আছে বা মেচিনে মানুহক ওলোৱাই আছে বা মেচিনহে মানুহক তৈয়াৰ কৰি আছে এনেকুৱা হৈ আছে মানে এনেকুৱাহে যেন লাগে মানে যিমান মানে টেকনিকেল বস্তু যিমানে ওলাই আছে সিমানে মানে দিনবোৰ বেয়া হৈ আছে সিমানে মানে মানুহৰ সুখ নাই মানুহৰ মনত সুখ নাই অন্তৰত সুখ নাই আৰু এটা মানুহৰ ক্ষেত্ৰত ক'ব গ'লে যে যদি তোমাৰ প্ৰথম গাৰ্লফ্ৰেণ্ড বা প্ৰথম ভালপোৱাৰ যিটো মজা বা যিটো সুখ পায় বা যিটো ইণ্টাৰেষ্ট যিটো এটা ফিলিং কিন্তু সেই ফিলিংটো নেক্সট এটা গাৰ্লফ্ৰেণ্ড বা নেক্সট এটা বয়ফ্ৰেণ্ডক এই মানে ফিলিংটো নাহে বা ইমান এটা ইণ্টাৰেষ্ট বোলা বস্তুটো নাহে তো আপোনালোকে গমে পায় যে নতুনে কেতিয়াও তো সেইটোৱে কথা যে নতুনে কেতিয়াও পুৰণিৰ দৰে হ'ব নোৱাৰে পুৰণি মানে অল ইজ গ'ল বুলি যে কয় সেইটোৱে কথা যে নতুনে কেতিয়াও পুৰণিৰ দৰে হ'ব নোৱাৰে সেইটোৱে কথা বাকী আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰি আছোঁ তো এয়া আছিল ভিডিঅ'